কৰিবলৈ যামেই তোৰ লগতে। মই বাৰু মেখেলা চাদৰ এযোৰ যোগাৰ কৰিছোঁ ফটোশ্বুটৰ কাৰণে। অঁ ঠিক আছে দে, লগ পাম। এতিয়া ৰাখোঁ দেই, মোৰ আৰু মেকআপৰ আইটেমবিলাক চাবলৈ আছেই। ফাগুনি, তাৰমানে তহঁতি ফটোশ্বুট কৰিবি ন? এই মজা কৰিব লাগে। সেই পাৰিলে ময়ো সেই কৰিম বুলিয়ে ভাবি আছোঁ। বাৰু তহঁত দুজনী কৰি ল। মেখেলা চাদৰযোৰ সেইযোৰে পিন্ধিবি কিন্তু দেই, যোনযোৰ মই দেখাইছিলোঁ সেইযোৰে আটাইতকৈ দামী হয়। এই সস্তীয়াবিলাক পিন্ধিবলৈ কোনো প্ৰয়োজন নাই, নহ'লে আৰু দুখীয়া আৰু আমাৰ মাজত কি পাৰ্থক্য থাকিব। গতিকে তই অকণমান লেভেল দেখাব লাগিব আমি ধনী বুলি, গম পাইছনে নাই? মা সেইটোতো বুজিছোৱেই, সেইকাৰণেতো ইমান যা যোগাৰ কৰিছোঁ। আৰু লগতে এই ওচৰৰ দাদাজনক গৈ দিবলৈও কৈছোঁ। আমি গাড়ীত উঠিও ফটোশ্বুট কৰিম বুলি ভাবি আছোঁ। আৰু লগতে কিন্তু ৰীল বনাবলৈ নাপাহৰিবি আকৌ। সেইদিনাখন মোক বৰুৱানীয়ে কৈছেই, এই তোমালোকৰ ছোৱালীজনীৰ ৰীলবিলাকত বোলে বহুত ভিউজ আহে বুলি কৈছে। গতিকে চাবি ভালদৰে বনাবি, যাতে ভিউজ কেইটামান বেছিকৈ বুটলিব পাৰ, গম পাইছ নহয়? তই মোৰ ছোৱালী হয়, ভিউজ বেছি পাবই লাগিব। মা তেন্তে মই গৈ থাকোঁ, তাই ৰ'বই আকৌ, শ্বপিং কৰিব আছে যে। ফাগুনি, তই কি কিনিবি? মই যে গাউন কিনিম বুলি ভাবিছোঁ, গাউন এটা পিন্ধিবলৈ যে বৰ মন গৈছে। আৰে ময়োতো গাউন কিনিম বুলি ভাবিছিলোঁ, খালি মেখেলা চাদৰ এযোৰ মায়ে ৰেডি কৰি থৈছে ফটোশ্বুটৰ কাৰণে, সেয়াই আৰু। বাকী আৰু মেখেলা চাদৰনো ক'ত পিন্ধিম, ইভেন আমাৰ মায়ে নিজেই নিপিন্ধে। প্ৰিয়ংকা, তুমি এটা কাম কৰিবা, তুমি গাউন কিনাতকৈ টৰ্ন জিন্স কিনি ল'বা। টৰ্ন জিন্স পিন্ধিলে তোমাক বহুত ভাল লাগিব। আৰু নহ'লে এটা হট পেণ্ট কিনি ল'বা, কাৰণ তোমাৰ যিহেতু ভৰিকেইটা বহুত ধুনীয়া হয়, সেইকাৰণে তোমাৰ শ্বৰ্টছ পিন্ধিলেও অকণমানো বেয়া নালাগিব। থেংক ইউ মা, থেংক ইউ। টৰ্ন জিন্সটো কিনিমে, কিন্তু মা মোৰ গাউন কিনিবলৈ মন গৈছে, সেইটো কিন্তু কিনি ল'ম হা। তুমি কিন্তু পইচা দি দিবা মোক। অ'কে বেটি, অ'কে। তোমাৰ যি মন তুমি তাকেই কিনি ল'বা। যোৱা, এতিয়া দেৰি হ'ব। বিহু বুলি চাগে শ্বপিং মলবিলাকো বহুত ভিৰ হৈছে। দেউতা, বিহু বুলি গছ তলতে এপাক নাচিম বুলি ভাবিছোঁ হিমাদ্ৰীহঁতৰ লগত। সেইকাৰণেহে কাপোৰযোৰৰ কথা চিন্তা কৰিছোঁ, কিন্তু মুগাৰ সাজযোৰ হ'লে ভাল আছিলে। ক'তনো আৰু মুগাৰ সাজ কিনিব পাৰিম মই এতিয়া, হয়? তইচোন জানই এই বাপেৰে আকৌ হাজিৰা কৰি পেলাইহে ঘৰ চলাই আছে। একো নহয়, হ'ব দে। এই মাৰা বিয়া হোৱা সময়তে তোৰ আইতাই এই বৰ ধুনীয়া মুগাৰ সাজ এযোৰ উপহাৰ হিচাপে দিছিল। তই সেই মুগাৰ সাজযোৰকে পিন্ধিবি, আৰু মাৰ ভাগৰ কাপোৰ পিন্ধি নাচিবলৈ পালে সেইটো আৰু বেলেগ আনন্দ। সঁচাকৈ তোমাৰ মুগাৰ সাজ আছে? তেন্তে দেখোন মই তোমাৰ পৰাই ল'বলৈ পাৰিম মুগাৰ সাজযোৰ। মোৰযোৰ ল'বলৈ পাৰিবি, কিনো আৰু ইমান চিন্তা কৰি থাকিব লাগে। মোৰযোৰনো আৰু ক'ত আৰু মই ইমানকৈ পিন্ধিছোঁ, নতুনেই হৈ আছে, মোৰযোৰকে ল'বি। বাৰু যিয়ে নহওক, এতিয়া নাচ বাগৰ কথা বহুত হৈ গ'ল, পিঠা পনাও বনাব লাগিব নহয়। তই নহ'লে হিমাদ্ৰীৰ লগতে সেই পিঠা কেইটামান নহ'লে খুন্দি আনিবি, তাইও সেই খুন্দিম বুলি কৈছিল। মই ঘৰৰ চাফ চিকুণ কৰা কামবোৰ কৰি ল'মগৈ। আমি যে গাউন কিনি লৈছোঁ, মাহঁতে কি যে ক'ব নহয়। মোক পিছে মিনি ড্ৰেছে কিনিবলৈ দিছিল, মইহে ক'লোঁ গাউন পিন্ধিম বুলি। আৰু তইতো দুটা কাপোৰ পালি, ভালেই হৈছে। এতিয়া বজাৰ সমাৰ কৰিলোঁ যেতিয়া ঘৰলৈ যাওঁ ব'ল। আকৌ কাইলৈৰ কাৰণে ফটোশ্বুটৰ কাৰণে আকৌ চিন্তা কৰিব লাগিব নহয়। ওচৰৰ আকৌ দিগন্ত দাক ক'লোৱে গাড়ীখন আনিবলৈ বাবে। সেই গাড়ীখনতে আমি প'ষ্ট দিব লাগিব, আৰু চাওঁ ক'ত ফটো তুলিবলৈ পাৰোঁ হা। এতিয়াই কৈ থৈছোঁ, ৰাতি আকৌ মেকআপৰ কথা চিন্তা কৰোঁতে ফোন কৰিবলৈ পাহৰিম নহয়তো। কি আছে, আমি ফটোশ্বুট কৰিম, তাৰপিছততো আমি মেখেলা চাদৰখিনি দেখোন খুলিয়ে পেলাম। তাৰপিছত আমাৰ ড্ৰেছবিলাক পিন্ধিম আকৌ, কি কিনিছোঁ। মই যে এদিনকৈ গাউন পিন্ধিম, আৰু এদিনলৈ মই টৰ্ন জিন্সটো পিন্ধিম, মজা লাগিব। আৰু মায়েতো মোক শ্বৰ্টছ পিন্ধিব দিছিলে ন, সেইটো আৰু বিহু খাবলৈ গ'লে পিন্ধি ল'ম আৰু কেতিয়াবা। সেইটোৱে কৰিম। ব'ল যাওঁ এতিয়া। আকৌ মায়ে যে কিবা কিবি কিনিবও দিছিলে, সেইবিলাকো কিনিবলগীয়া আছে। পিঠা পনা নে কি, দোকানত সোমাই একেবাৰে লৈয়ে যাম হা। ঢেঁকী দে অ মোৰে লাহৰি। দে ভালকৈ ঢেঁকী দে, তেতিয়াহে পিঠাকেইখন বনাবলৈ পাৰিম। নিজৰ হাতেৰে তৈয়াৰী পিঠা খোৱাৰ মজাই বেলেগ। প্ৰিয়ংকা, তাকেই ভাবিছোঁ, বিহু বুলি আৰু পিঠাকেইটা খুন্দি পেলাই নিজৰ হাতেৰে পিঠাকেইখনকে যদি নবনাওঁ, তেতিয়াহ'লেনো আমি কিহৰ অসমীয়া? কিনি পেলাইতো চবেই খাবলৈ পাৰে। হেল্ল', মিছেছ গগৈনী? তাকে মই পিঠাৰ কাৰণে ফোন কৰিছিলোঁ আকৌ আপোনাক। মই আকৌ নেইল এক্সটেনশ্যন কৰাই থৈছোঁ নহয়, কোনেহে পিঠা পুৰেও আজিকালি। বজাৰৰ পৰা এখনমান কিনি থৈ দিম, আলহী আহিলে তাকেই দি দিম। কিহৰ আৰু ইমান খাটনি কৰিবলৈ আছে আজিৰ দিনত, পইচাকেইটা হ'লে আৰু একোৱেই নালাগে। তাকে হয়। মই বজাৰৰ পৰাই কিনি আনিম বুলি ভাবিছোঁ। ছোৱালীজনীক আনিবলৈ দিছোঁ, আৰু এখেতক ক'লোৱেই, এই লাৰু আনিলে, তাৰপিছতে কেক আনিলে, নিমকি আনিলে, তাৰপিছত ঘিলা পিঠাও কিনি আনিছে। মাত্ৰ সেই নাৰিকল পিঠাও তিল পিঠাহে আনিবলৈ দিছোঁ। হয়। আপুনি ঠিকে কৈছে। কোনেহে মিক্সিত খুন্দি থাকে ন পিঠা, আৰু ঢেঁকীটো খুন্দিবতো নোৱাৰিয়ে, উৰালততো হাত বিষাবই আৰু মেডিকেল পাবগৈ লাগিব। হয়, আপুনি একদম ঠিকেই কৈছে, একদম মন নাযায় এইবিলাক যে। এই পইচাকেইটা দিলে পাই যে, সেই তেনেকৈ সন্তুষ্ট আৰু আমি আৰু পিঠা পনা কিনি পেলাই দি থৈ দিম। মাত্ৰ ফটো দুখনমান তুলিব পাৰিলে হ'ল, ষ্টেটাছ যদি লগাবলৈ পাৰোঁ, ফটোকপি তুলিম, বছ হৈ গ'ল আৰু। গামোচা এখনেৰে সজাই দিম কাঁহৰ ট্ৰে এখনত, খেলা খতম। মানুহে মোক কোনোবাই কি সুধিব নেকি ন, যে পিঠাখিনি আপুনি বনাইছেনে নাই বনোৱা বুলি? মই বনোৱা বুলি ভাবিব, ষ্টাইল মাৰিম আৰু বছ হৈ গ'ল। আমি এই গছজোপাৰ তলতে বিহু মাৰিম, ইয়াতে ভাল হ'ব ন? ফাগুনি, তই কিন্তু ভালকৈ প'জ দিবি দেই, ৰীলটোত কিন্তু ভালকৈ ওলাব লাগিব তই। ভালকৈ প'জ দি আছোঁ, তই মাত্ৰ মাথাটো নিহিলাবি, নহ'লে কেমেৰা বেয়া উঠিব। এনেকৈ গৈ থাক।
হিমাদ্ৰী তই মন কৰিলি কেনেকৈ গাড়ীৰ ওপৰত উঠি গৈছে মুগাৰ সাজ পিন্ধি বিহু কি এনেকৈ মাৰে নেকি মানুহে আমি আকৌ গছৰ তলত ৰৈ পেলাই বিহু মাৰিলে ইয়াত ভাল হ'ব বুলি প্লানহে বনাই আছিলো দেখিলি নে কেনেকৈ গৈছে নাচনী কেজনী আয়ো এনেকৈনো ৰীল বনাই নে স্ৱেগ বিহু দেখোন গাড়ীত উঠিছে গাড়ীৰ আকৌ ওপৰতো উঠি গৈছে ও দেখিলানে বাৰে বা এনেকৈও ৰীল বনাই আমিহে গাঁৱলীয়া হৈ আছো তাৰমানে ন বল বল প্ৰিয়ংকা আমি গৈ পেলাই আমাৰ নিজৰ সাজকেজো পিন্ধি আহোগৈ বল ইয়াতে আমি বিহু মাৰিম এইবিলাক চাই থাকিলে আৰু এনে মগজটোহে গৰম হয় আমি নিজৰ বিহুত লাগোগৈ বল এতিয়াহে ভাল লাগিছে দে দে গান এটা গা অতি কৈছে নে হৰ মুগাৰে মহুৰা ও তাতো কৈছে নে হৰ মাকু তাতো কৈছে নে হৰ বহাগৰ বিহুতি ঐ ও নাপাতি কেনে কৈ থাকো মিছেছ গগৈনী আপুনি যে বহুত ভাল কথা ক'লে কিন্তু দেই এই পিঠা পনা আৰু কি আৰু জাষ্ট শ্ব' অফ কৰিবৰ কাৰণেহে আৰু কিনা হয় এই আমাৰ আৰু ল'ৰা ছোৱালীয়ে ক'ত আৰু এইবিলাক নাখায়ে দেখোন দেখিছে নহয় এতিয়া চাওমিন খাইছে বিহু বুলি ফ্ৰেঞ্চ ফ্ৰাই খাইছে দেখিছে কেনেকুৱা সেইকাৰণে আমাৰ পিঠা পনা যোগাৰ কৰিও লাভ নাই এনেই দেখাবলৈ আৰু কিনা হয় আৰু বহুত ভাল লাগিছে ম'ম'খিনি খাই তোমালোকে পিছে সোনকালে খাই বৈ শুই থাকিবাগৈ নহ'লে আকৌ কাইলৈ ৰিলছ বনাব নোৱাৰিবা নহয় সোনকালে শুলেহে তোমালোকৰ মুখকেইখন ধুনীয়া দেখিব দেৰিকৈ শুলেতো ডাৰ্ক চাৰ্কেলছ হৈ যাব নহয় গতিকে সেইবিলাক যতনাই ল'বা আৰু শুৱাৰ আগতে চাবা কিন্তু চকুত আলু লগাবলৈ নাপাহৰিবা মা জানানে এই মই কালি যে দিছিলোঁ ৰিলটো যে এই স্ৱেগ বিহু গানটোত যে একদম বহুত ভিউজ আহিছে নহয় একদম কেনেকুৱা মানে এই কালিয়ে মোৰ 3 লাখ ক্ৰছ কৰি দিছে ভিউজ বহুত ভাল লাগিছে বহুত ভাল পাইছে মানুহে চাই সেইকাৰণে মই সেই গানটোতে আকৌ ৰিলছ বনাম নেকি তাকে ভাবি আছোঁ এক্সিলেণ্ট দৈ গাখীৰখিনি ইমান মিঠা দেউতা ক'ৰ পৰা আনিছিলা ইমান মজা লাগিছে খাই সঁচাকৈয়ে এই বছৰেকত সেই দুবাৰহে ভালকৈ জলপানবোৰ খোৱা হয় কাতি বিহুততো তেনেকৈ খোৱাই নহয় দেখোন তুমি যে কাম কৰি যেনে তেনে হ'লেও যোগাৰ কৰি আনিছা আমাৰ কাৰণে সেয়াই বহুত ইমান মিঠা দৈ গাখীৰো কেনে মজা খাবলৈ কেলে সেই ৰমেন ককাইদেউহঁতৰ ঘৰৰ দৈ আকৌ সেইখিনি সেইকাৰণে ইমান মিঠা তেন্তে আইসকল আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ আমাৰ ধনী দুখীয়া বিহুৰ কাহিনী চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব বাই বাই